ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল? 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতত কেতিয়া ৰেল সেৱা আৰম্ভ হৈছিল? 1853 চনত। মুম্বাইতো থানে আছিল। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে? জম্মু আৰু কাশ্মীৰ। IPL খেলখন কোনখন খেলৰ লগত জড়িত? উত্তৰ ক্ৰিকেট।